এয়া ছয়গাঁৱৰ ৰাসৰ বিশেষ আকৰ্ষণ হ'ল এওঁ মানুহজনৰ নামটো নাজানো। এওঁ হৈছে ভূপেন হাজৰিকা হৈছে। দেখিবলৈ তেওঁ ভূপেন হাজৰিকাৰ দৰে সাজপাৰ কৰি আহি ধুনীয়াকৈ ভূপেন হাজৰিকাৰ দৰে ভাও দি মঞ্চত গান গোৱাৰ এটা ভাও দি তেনেকৈ থিয় হৈ থাকে বহুত সময় আৰু এওঁলোকক চাবলৈ বহুত মানুহে ভিৰ কৰি থাকে। হাই ফ্ৰেণ্ডছ, আপোনালোক সংগীতাৰ পৰিয়ালৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া আজি আমি ওলাই আহিছোঁ ছয়গাঁৱৰ ৰাস চাবলৈ। বলকচোন যাওঁ, ছয়গাঁৱৰ ৰাসত কি ওলাইছে, কি দেখাইছে অকণমান আপোনালোককো দেখাব চেষ্টা কৰিম। আৰু এখেতেও ভূপেন হাজৰিকাৰ দৰে এখেতে হৈছিলে মহাত্মা গান্ধী। দেখিবলৈ একদম হাইলাখ মহাত্মা গান্ধীৰ দৰে লাগিছিলে। আৰু এয়া আমি প্ৰতিমা চাই প্ৰায় এইখিনি শেষৰখিনি প্ৰতিমা আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱালোঁ। আৰু এয়া কানৈ ফটোৰ বাবে পজ দিলে আৰু এয়া দুখনমান তাক ফটো মাৰি আমি এয়া প্ৰতিমা চোৱা কাম ইয়াতে শেষ কৰিলোঁ। আৰু এয়া আমাক মাতিলে কমিটিৰ পৰা চাহ খাবলৈ। মিষ্টাৰৰ ভাল চিনাকি আছিলে, সেইবাবে দাদা দুজনে আহি আমাক ধুনীয়াকৈ চাহ একাপ খাবলৈ মাতিলে আৰু চাহকাপ ভালদৰে দিলে। চাহকাপ খাই কিবা এটা ভাল লাগি গ'ল। আৰু এয়া চাহটো খাই আমি সোমাই আহিলোঁ বাণিজ্য মেলালৈ, মীনা বজাৰলৈ। আৰু ইমান ধুনীয়াকৈ সাপ এডাল প্ৰকাণ্ড সাপ বনাই দিছে আৰু সাপৰ মুখেৰে আমি সোমাই গৈ আছোঁ মীনা বজাৰলৈ। একদম সাপডাল আগৰ পৰা দেখিবলৈ বহুত ভাল লাগিছে আৰু একদম সুৰংগ টাইপ। আৰু এনেকৈ ধুনীয়াকৈ সোমাই গৈ এয়া আমি মীনা বজাৰত প্ৰৱেশ কৰিম। আকৌ মীনা বজাৰত গৈ দেখিলোঁ কিছু প্ৰতিমা। চাওঁ বাৰু, এয়া মাদক দ্ৰব্য সেৱন কৰিছে মানুহে। তাৰপিছত এয়া দেখুৱাইছে, এইখন দেখিলে কিবা এটা ভাল নালাগে, কিন্তু এইটো দেখিলে মাদক দ্ৰব্য সেৱনৰ পৰিণতি চাওক, মানুহজন কেনেকৈ মৰি গ'ল একদম মদ খাই। কিমান বেয়া, কিমান অনিষ্ট। এইখিনি প্ৰতিমা কমিটিৰ পৰা দিছে। তাৰপিছত দিছে শ্মশান। আৰু এয়া মৰি যোৱাৰ পিছত মানুহজনক শ্মশানলৈ লৈ গৈ জ্বলাই দিলে। এইখিনি কিবা এটা মেছেজ দিছে ৰাইজলৈ, এইটো ভাল লাগিলে। আৰু এয়া মীনা বজাৰলৈ সোমাই আহি চব ৰাসতে চব পূজাতে দেখাৰ দৰে একেই। এই বাচ্ছাবিলাকে খেলিছে, ভাল পাইছে। এইখন বহুত ভয় লাগে দেই, এইখনত ময়ো উঠিছিলোঁ, কি ভয় লাগে। আৰু এয়া পানীত, এইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ দিছে। প্ৰত্যেকবাৰে আহে পানীত। কানুক উঠাই দিম বুলি ভাবিছিলোঁ, কিন্তু নিদিলোঁ। ঠাণ্ডাটো সোমাই যাব পাৰেতো, ঠাণ্ডাৰ কথা। তেনেকৈ তাক উঠাই নিদিলোঁ, চাই মেলি গুচি আহিলোঁ। তাৰপিছত এনেকৈ বাচ্ছাবিলাকে খেলি আছে আৰু ভাল লাগে এইবিলাক দেখিলে। আৰু এইপিনে হ'ল আমাৰ তিৰোতাবিলাকৰ ছোৱালীবিলাকৰ একদম জান হয়, জুমকা কাণফুলি ময়ো লৈ ল'লোঁ কিছু।
তাৰপিছত এয়া আমাৰ ভাগিন অংকুৰক লগ পাই গ'লোঁ পূজাত। লগ পাই দাদুৰ লগত দুয়োটাই ধুনীয়াকৈ এখন নাং হয়, নাংখনত আমি আগত উঠিলোঁ বাবে আজি উঠিব মন নগ'ল আৰু সিহঁত দুটাই নাঙত উঠিবলৈ গ'ল আৰু দাদুৱে ভয় খালে। অংকুৰে ক'লে যে নাংখন যেতিয়া জোৰে স্পীডত চলিবলৈ লৈছিলে তেতিয়া দাদুৱে মানে ভয় কৰিছে। সি অংকুৰে বেচাৰে ধুনীয়াকৈ একদম ডিঙিতে সাৱটি লয় তাক তেনেকৈ ভালদৰে আৰু লৈ আনিলে। আৰু এইপিনে পূৰা আমাৰ বন্দুকেৰে বেলুন ফুটোৱাত লাগি গ'ল দেই। দাদু আৰু পাপাকে বন্দুকেৰে কিছু বেলুন ফুটালে, দাদুৱে কেইটামান ফুটাব পাৰিলে আৰু সিহঁতে আহি আৰু কি কৰিম ন, এইবিলাকে আৰু এইটো সেইটো কৰি অকণমান বাৰু মন চনো ভাল লাগে, পাতল লাগে। ফ্ৰেণ্ডছ আমি আহি পালোঁ, ফাইনেলি ঘৰ আহি পালোঁ আমি পূজা চাই। এতিয়া ঘৰৰ এয়া তলা খুলি ভিতৰলৈ সোমাম। আজিলৈ বাই বাই, গুড নাইট। প্লিজ ফ্ৰেণ্ড মোৰ চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।